যেতিয়া ৰেলী কৰি আহিছো প্ৰায় মোক এনেকুৱা কৈ দিছে জানে প্ৰায় ইউ পি পি এল ছাপৰ্টাৰে ইউ পি পি এল বহুত ছাপৰ্টাৰে মোক এনেকুৱা কৈছে পাতাই পৰা মানুহ যে আহিছে ইহঁতে হাজিৰা লৈ পেলাই আহে না ইউ পি পি এলৰ মানুহে বহুত মানুহে মোক এনেকুৱা নমস্কাৰ কৰিছে এনেকুৱা চাইনক গাড়ী ড্ৰাইভাৰ নেকি গাড়ী ড্ৰাইভাৰসকলে ভিতৰৰ পৰা হেণ্ডিমেনসকলে ভিতৰৰ পৰা মোক এনেকুৱা দুখাই দিছে ইউ পি পি এলৰ পৰা লৈ অহা গাড়ী ড্ৰাইভাৰ গাড়ী হেণ্ডিমেন আৰু অটো এইবিলাক মনে মনে মোক মানে এনেকুৱা দেখাইছে আমাক ভোট দিব বিপিএফক আৰু চাওক 6টা সমষ্টি খৈৰাবাৰী আৰু আমাৰ এই হৰিচিঙা ভৈৰৱকুণ্ড আৰু এইফালে ধনশ্ৰী ৰৌতা আৰু পাঁচনি চেৰপাং আমি 6টা সমষ্টি মিলি আজি মনোনয়ন পত্ৰ দাখিল কৰিব আমাৰ কেণ্ডিডেটসকল আছে চবেই আছে ৰিহন দৈমাৰী ডাঙৰীয়া আছে লিমচাও দৈমাৰী ডাঙৰীয়া আছে আমাৰ শ্যাম চুন্দি ডাঙৰীয়া আছে ফ্ৰেছ মছাহাৰী আছে আৰু আমাৰ শ্ৰীদেৱ দৈমাৰী ডাঙৰীয়া আছে মুঠতে 6টা সমষ্টিত আজি আমি মনোনয়ন পত্ৰ দাখিল কৰিব আৰু বিপিএফ দলে প্ৰথম আজি মানে ফাৰ্ষ্ট ফেজৰ যেটো মনোনয়ন পত্ৰ আজি ওদালগুৰিতে আৰম্ভ ইয়াৰ পিছত আকৌ আমাৰ চিৰাঙত আছে আমি গৈ আছোঁ তেওঁলোক আমি আমাৰ যেটো সকলো জাতি জনগোষ্ঠীৰ সমৰ্থন বা সকলো শ্ৰেণীৰ যেটো সমৰ্থন কৰিব ওলাই আহিছোঁ আমি বিপিএফ দলে জয়ী হোৱাটো কাটাৰ আৰু আমি কৈছোঁ বাৰে বাৰে আমি কৈছোঁ প্ৰত্যেকটা মিটিঙত আমি কৈ আহিছোঁ যে সকলো জাতি জনগোষ্ঠীয়ে যেহেতু আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ইয়াৰ নিশ্চয় কিবা একটা আছে কিবা আশা আছে কিবা আশা লৈ পেলাই আমাৰ দলটো ছাপৰ্ট কৰিব ওলাই আহিছোঁ আৰু আমি কৈছোঁ বিপিএফ দলৰ হৈ পেলাই যে সকলো জাতি জনগোষ্ঠীৰ যিটো আশা আকাংক্ষা সেইটো আমি শেষ কৰি দিম আমি ছাপৰ্ট কৰিম আৰু এই সমস্যাটো আমি সমাধান কৰি দিম মুঠতে কিবা একটা আশা আছে চৰকাৰ বনোৱাৰ পিছত আমি সেইটো পাব লাগিব সেইটো আমাক দিব লাগিব এনেকুৱা নিশ্চয় আশা আছে এই আশাটো আমি পূৰণ কৰিম বুলি আমি বিপিএফ দলৰ হৈ পেলাই প্ৰতিশ্ৰুতি দিছোঁ আৰু আমি প্ৰচাৰ চলাই আছোঁ আৰু আমি চৰকাৰ বনোৱাৰ পিছত সকলো জাতি জনগোষ্ঠীৰ যিবিলাক জাতীয় সমস্যা আৰু যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ বা যিবিলাক ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিখিনি আধৰুৱা হৈ আছে বা হ'ব লগা আছে সেইবিলাক আমি কৰি দিম ছাৰ বিজয় উৎসৱ নেকি আজিতো বিজয় উৎসৱে ক'ব পাৰিব আজি আপোনালোকে চাওক মই যেতিয়া নেকি গাড়ী উঠি পেলাই ৰেলী কৰি আহিছে ইউ পি পি এলৰ মানুহে বহুত মানুহে মোক এনেকুৱা নমস্কাৰ কৰিছে এনেকুৱা চাইনক বিক্ৰী গাড়ী ড্ৰাইভাৰ লিখে গাড়ী ড্ৰাইভাৰসকলে ভিতৰৰ পৰা হেণ্ডিমেনসকলে ভিতৰৰ পৰা মোক এনেকুৱা দুখাই দিছে ইউ পি পি এলৰ পৰা লৈ অহা গাড়ী ড্ৰাইভাৰ গাড়ী হেণ্ডিমেন আৰু অটো এইবিলাক মনে মনে মোক মানে এনেকুৱা দেখাইছে আমাক ভোট দিব বিপিএফক আৰু চাওক আমি যেতিয়া ৰেলী কৰি আহিছোঁ প্ৰায় মোক এনেকুৱা কৈ দিছে জানে প্ৰায় ইউ পি পি এল ছাপৰ্টাৰে ইউ পি পি এল বহুত ছাপৰ্টাৰে মোক এনেকুৱা কৈছে পাতাই পৰা মানুহ যে আহিছে ইহঁতে হাজিৰা লৈ পেলাই আহে না 500 টকা হাজিৰা লৈ পেলাই আহিছে মুঠতে ইয়াত যিমান আহিছে 50%তকৈ বেছি বিপিএফ ছাপৰ্টাৰ আছে চাওক মই এতিয়া ওলাই যাম মোৰ লগত হেণ্ডশ্বেক কৰি না নকৰে এই ইউ পি পি এলৰ মানুহবিলাক ইয়াতে দেখা